আজি আমি ক্লাস 10 সায়েন্স সাবজেক্টৰ কিছুমান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। চেপ্টাৰ নম্বৰ 1 কুৱেশ্যন নম্বৰ 1 শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 2 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 3 শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 4 শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 5 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 6 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 7 শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 8 শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 9 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 10 শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। সৰি ইয়াতে চি দিয়া নাই, এইটো চি হয়। কুৱেশ্যন নম্বৰ 11 শুদ্ধ উত্তৰটো হ'ব ইয়াৰো হ'ব চি। কুৱেশ্যন নম্বৰ 12 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 13 শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 14 শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 15 শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 16 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 17 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 18 শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 19 শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 20 শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 21